উৰিষ্যালৈ অহা দুদিন হৈ গ'ল। আজি ৩ নম্বৰটো দিন ভুৱনেশ্বৰ যাম বুলি ওলাইছোঁ আৰু এয়া আমি বাছ ষ্টপৰ অভিমুখে। আৰু আমি পাই গ'লোহি চিটি ৰোড বাছ ষ্টেণ্ড। বাছ ষ্টেণ্ডত আহি আপোনালোকে ভুৱনেশ্বৰৰ ডে ট্ৰিপৰ কাৰণে বুক কৰিব পাৰে বোথ AC এণ্ড নন AC বাছ। এৰাউণ্ড 200 to 400ৰ ভিতৰত আপোনালোকৰ ইণ্ডিভিজুৱেল টিকেটছ বুক হৈ যায়। আমাৰ নিৰুপমা, ঘৰত মতা নাম পিংকি। আমাৰ বাছখনৰ নাম হৈছে নিৰুপমা আৰু আমি নিৰুপমাত বহি ল'লোঁ গোটেইকেইজনে। এতিয়া আমি গৈ আছোঁ ভুৱনেশ্বৰ। এইজন হৈছে আজিৰ আমাৰ টুৰ গাইড মনোৰঞ্জন পাত্ৰা উৰ্ফ মন্নু ভাই আৰু আমি CSS টুৰছ এণ্ড ট্ৰেভেলছৰ পৰা বুক কৰিছোঁ। এইখন হৈছে আজিৰ আইটেনাৰী। क्योंकि लोग के पास यहाँ पे समय कम होता है। लोग यहाँ पे 3-4 दिन के लिए घूमने के लिए आते हैं। 1-2 दिन जगन्नाथपुरी यानी जगन्नाथ मंदिर, बाकी 1-2 दिन ये जगन्नाथपुरी का साइड सीइंग में लोग चले जाते हैं। ये नदी का नाम है नैया नदी। उसकी आगे आगे नदी आ रहा है, नदी का नाम है भार्गव। আৰু এইখন নদীৰ নাম ভাৰ্গৱ। সেইখন নৈয়া আছিল এইখন। नदी का नाम है भार्गव। যদি প্ৰাইভেট কাৰ লৈ ভুৱনেশ্বৰ যাবলৈ হয় তেনেহ'লে কষ্ট পৰে এৰাউণ্ড 4000 আৰু যদি বাছত যায় তেনেহ'লে কষ্ট পৰে এৰাউণ্ড 700 ইনক্লুডিং টিকেটছ, টুৰ গাইড এক্সেট্ৰা। মই পাৰ্চনেলি বাছ ট্ৰিপ ছাজেষ্ট কৰিম কাৰণ ইয়াতে আমি কম পইচাতে বহুত বেছি বেনিফিটছ পাওঁ। তাৰ লগতে আমি এটা গ্ৰুপত ঘূৰিব পাওঁ, টাইমলি গোটেইখিনি মেনেজো হৈ যায়। আৰু ঠিক তেনেদৰে আমাৰ টুৰ গাইডে আজিৰ গ্ৰুপটোৰ নাম দিলে জগন্নাথ পৰিৱাৰ। भद्रा चलो राइट साइड नदी समुद्र की मिला। पहले है नदी उनके मीठा पानी, बीच में बालू, उसके बगल में बंगाल सागर इनके बंगाल की खाड़ी। এইখিনি হৈছে সেইখিনি এৰিয়া য'ত চন্দ্ৰভাগা নদীখন আহি পিনে বে অফ বেংগলত লগ হয়। মানা হয় যে ইয়াত সূৰ্যৰ প্ৰথম কিৰণ পৰে আৰু সৰস্বতী পূজাৰ দিনা যদি এইখন নদীত মানুহে গা ধুব পাৰে তেনেহ'লে তেওঁলোকৰ বহুত বেমাৰ ভাল হৈ যায়। समुंदर जाके थोड़ा पानी मथा में लगा के तुरंत गाड़ी में आई। Oh wow, it's so pretty. बोला আমি क्रॉस करूं। তাৰপিছত আমি চাবলৈ গ'লোঁ সকলোতকৈ ফেমাছ কোনাৰ্ক টেম্পল। এতিয়া আমাক ৰখাই দিলে কোনাৰ্ক টেম্পলৰ সন্মুখত। তাতে ফাৰ্ষ্ট অফ অল আমি হোটেলত গৈ মানে আমাৰ খানা অৰ্ডাৰ দিলোঁ আৰু তাৰপিছত এতিয়া আমি কোনাৰ্ক টেম্পলৰ ভিতৰত সোমাম। এই গাইডটোৱে ইমান স্পীডত খোজকাঢ়ি ক'বাতে পালেগৈ, আমি ক'বাতে থাকি গ'লোঁ। ৱাও, দ্য ৰোড ইটছেল্ফ লুকছ ছ' বিউটিফুল। First look. करिए सबसे नीचे आदमी लेटा हुआ है, आदमी का पर हाथी
हाथी का पर शेर, एक पत्थर पे तीनों मूर्ति बनाया। शेर होते शक्ति का प्रतीक, हाथी दौलत या धन, तो शक्ति और धन बराबर होते, आदमी को नाश करते। ये मूर्ति शुरू से बोल रहा है, आप लोगों का मन पर जो घमंड है आप यहीं से त्याग दें, उसके बाद प्रवेश करें। ₹10 का साथ मिला के आपको फोटो खींचना है और ऊपर देखिए प्रभात। एग्जिट गेट है कि एग्जिट गेट है इमान धुनिया লাগিছে कोणार्क टेम्पल চাই লৈ খানা পিনা কৰি লৈ এতিয়া আমি গৈ আছো ভুৱনেশ্বৰ। ভুৱনেশ্বৰ অহাৰ লগালগ আমি ফাৰ্ষ্ট অফ অল সোমালোঁ ধলি স্তূপাত। ধলিগিৰি পাহাৰখনৰ ওপৰত এই স্তূপাটো বনোৱা গৈছে আৰু সেইকাৰণে নাম ধলি স্তূপা হয়। এনেতো আমি সকলোৱে জানো যে স্তূপাবোৰ বুদ্ধিজিম প্ৰমোট কৰিবৰ কাৰণে বনোৱা হয়, কিন্তু ধলি স্তূপা এই কাৰণে বহুত স্পেচিয়েল হয় কাৰণ ইয়াৰ তলত যোনখন দয়া ৰিভাৰ বৈ আছে সেই দয়া নদীখনৰ কাষতে কলিংগ যুদ্ধ হৈছিল, য'ত দ্য গ্ৰেট অশোকান এম্পায়াৰ বা মৌৰ্যন এম্পায়াৰ জিকিছিল। So it's like a beauty with strong history. City view this side. Oh my god. Oh, ekon nodi. Dhali river. Niki Dhali river. चलो टाइम हो गया। যিহেতু আমি প্ৰত্যেকটো জেগা ফুৰিব লাগিব সেইটো কাৰণে এটা এটা টাইম ধৰি দিয়া হৈছিলে আৰু সেই টাইমটো শেষ হৈ যোৱাৰ লগালগ ইহঁতে আমাক আকৌ মাতিবলৈ আহে আৰু তাৰপিছত আমি আকৌ বাছত গৈ পিনে নেক্সট ডেষ্টিনেশ্যনলৈকে যাওঁ। এতিয়া আমি গৈ আছোঁ লিংগৰাজ জ্যোতিৰ্লিং ৰোড। This water tank লিংগৰাজ জ্যোতিৰ্লিং। এইটো মন্দিৰটোৰ ভিতৰত কেমেৰা নিব নিদিয়ে। এয়া হৈছে লিংগৰাজ জ্যোতিৰ্লিংগৰ এণ্ট্ৰেঞ্চ। 11th centuryত বনোৱা এই জ্যোতিৰ্লিংগটোৰ ভিতৰত আৰু সৰু সৰু 150টামান শ্ৰাইনছ আছে। শিৱসাগৰ পুখুৰীটোৰ নিচিনা পানীৰ মাজত মন্দিৰটো। লিংগৰাজ টেম্পলৰ পৰা ওলাই অহাৰ লগালগ আমি এই পুখুৰীটো দেখা পাওঁ আৰু এই পুখুৰীটো দেখা পাই মোৰ শিৱসাগৰ পুখুৰীটোলৈ মনত পৰি গৈছিল। হাতত পানী বটল লৈ আৰু পূৰা খোজকাঢ়িবলৈ ৰেডি ন ব'লা। চ' এতিয়া আমি আহিছোঁ উদয়গিৰি খণ্ডগিৰি। দুটাৰ কাৰণে ছেইম টিকেট ল'ব লাগে, মানে দুটাৰ কাৰণে এটাই টিকেট ল'ব লাগে। তাৰপিছত সেয়াই আৰু তো দুটা অলপ পাহাৰৰ নিচিনা হয়, তাত বগাব লাগিব। বেগন ভেলিয়া কাষে কাষে ইমান ধুনীয়া বেগন ভেলিয়া ফুলি আছে। আৰু এইটো হ'ল আমাৰ উদয়গিৰি যোৱা ৰাস্তাটো। এইটো খণ্ডগিৰি যোৱা ৰাস্তা হয় আই গেছ ন।
উদয়গিৰি নহয় কাৰণ এতিয়া ইয়াৰ পৰা পাৰ হৈ আকৌ উদয়গিৰি যাব লাগিব চেমে হয় ৰাস্তাটো পাই যাবে এইটো ৰাস্তাইদি যাম আমি খণ্ডগিৰি আৰু এইফালে উদয়গিৰি It's so beautiful. So এইটো হৈছে আমাৰ উদয়গিৰি caves. This is Udaygiri cave. That's Khandagiri Jain Temple. And বৰ ধুনীয়া হয় ন এইটো ফলৰ পৰা মা খণ্ডগিৰি পাহাৰখন চাচোন কি ধুনীয়া লাগিছে হয়নে আৰু পৰ্বতখনত নতুন এইখিনি হয় তলৰ গুহাখিনি কিন্তু আমি এইফালে এতিয়া যাব নোৱাৰো বাদ দিয়া আমি হেৰি যাওঁ খণ্ডগিৰি উদয়গিৰি চোৱাৰ পিছত এতিয়া আমি গৈ আছো খণ্ডগিৰি চাবলৈ ভাগৰি গৈছে কিন্তু ভাল লাগিছে এইটো আহিছিলো যাবাৰ নাই আহিছিলো এইটো হ'ল মেইন জৈন মন্দিৰটো যোনটো মন্দিৰ আমি দূৰৰ পৰা চাই আছিলোঁ সেই মন্দিৰটো এইটো এণ্ড এইটো হ'ল ভিউ এইটো আমি গোটেই কেভটো দেখা পাওঁ ইয়াৰ পৰা চিৰি এইটো আমি নামি গৈ আছোঁ আমাৰ বহুত সময় হৈ গ'ল কৃষ্ণ আৰু এনেকৈ আমাৰ ভুৱনেশ্বৰৰ ডে ট্ৰিপ শেষ হ'ল ৰাতি 7টা বজাত আমি আমাৰ ৰুম পাইছোঁ our last night এইটো ৰাস্তা হয় believe or not our last night so beautiful and the view আছে ফালৰ পৰা গুড মৰ্ণিং এই ৰাতিপুৱা আমি জগন্নাথ মন্দিৰৰ চাৰিওফালে ঘূৰিবলৈ আহিলোঁ মৰ্ণিং ৱাক এতিয়া হৈছে 6:45 আৰু এৰিয়াটো এম্বিয়েন্সটো খুবেই ধুনীয়া মানে খুব ভাল লাগিছে ইয়াত আহি দেই আৰু গোটেই মন্দিৰটো এপাক মাৰিম ডাঙৰ হয় এটা পৰিক্ৰমা কৰিম আৰু Wow. Wow.
সেইটো আহিছে আহিছে সেইটো আহিছে পুতুককৈ দেই মা ভালকৈ এইটো আয়া এই খিৰিকীখনৰ পৰা কিন্তু বহুত ধুনীয়া ভিউ আহে এইফালে খালি বান্দৰৰ কাৰণে চব এইবিলাক হেৰি লগাই থৈছে গ্ৰিল লগাইছে এণ্ড এইটো আমাৰ ৰুম চেক আউট কৰাৰ টাইম হৈ গ'ল অলৰেডি আধা লাগেজ নিলোঁ আধা লাগেজ বাকী আছে এতিয়া আমি লৈ যাম বাই বাই আৱাৰ বিউটিফুল ৰুম হাই ফ্ৰম পুৰী ওপৰত আছে যে গোটেইখন ইমান ধুনীয়া দেখি আছে নাইচ এইটো আমি থকা লজটো সেইফালে ৰাস্তা সেইফালেদি আমি জগন্নাথ যাম একদম মন্দিৰটো কাষতে বেছি দূৰ নহয় যাব নালাগে এইটো আমাৰ এৰিয়াটো এইটো বোলে ৰাস্তা তলত আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম ফাইনেলি আমাৰ ট্ৰিপ এণ্ড হ'বলৈ গৈ আছে chana boil garam chana boil